এই দোকানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মই দেখাওঁ বুলি ভাবিছোঁ ব্লগ ভিডিঅ' কৰি, বহুত দিন ব্লগ ভিডিঅ' বনোৱা নাই। তাৰমানে মনটো লাজো লাগি আছে। দোকানৰ ভিতৰতে আছোঁ বৰ্তমান, কোনো নাই, ফেন চেন ঘূৰি আছে, ফেনৰ তলতে শুই আছোঁ বৰ্তমান, বহি আছোঁ। এতিয়া ঘৰত যাম, এইপিনে ঘৰত যাব লাগিব গাইছ, বহুত দূৰ নহয় বাৰু মোৰ ঘৰলৈ অলপমান যাই থাকিম আৰু। এইটো বলক তেতিয়াহ'লে গাইছ, আহিলোঁ ঘৰলৈ। তাৰে বেলেগ এটাক বহাই থৈ কিনে মই ৰাস্তাটো চলাই ৰাস্তাটো সেইবিলাক আমাৰ ইয়াৰ নাজানে গাইছ। এইটো নদীটো যে মই দেখাইছিলোঁ কালি ভিডিঅ'ত, শ্বৰ্ট ভিডিঅ'ত, এইটো ৰাস্তাটো নদীটোৰ ওচৰতে এনেকৈ আৰু আমাৰ জীৱন। এই দোকান পিছফালে আছে, আমাৰ ঘৰ আগতে। চাই থাকক ভিডিঅ'টো পূৰা শেষলৈকে, ভাল লাগে এটা মাৰি দিব। এনেকৈ ঘৰ পালোঁ, ঘৰৰ পিছত এই বেৰাখন দেখিছে গাইছ, চাপ নাই এইকেইটা চৰাইকেইটা চব চাফা কৰিব লাগিব। চাফা কৰাৰ পিছতে ভাল লগা হ'ব। দৰ্জাখন দিম আগত দিগি, এতিয়া ভিতৰৰ দিগি দিয়া আছিল, বাহিৰৰ দিগি দিব লাগিব দৰ্জাখন। তুমি ঘৰত চাওঁ কি কৰি আছে চলি এটা গাইছ। এইয়া চলি মাকা দুটা পুৰা বাগেৰি আছে গাইছ, দেখিছেনে? গাইছ বেটাই কিবা ক'ব এতিয়া, কওকচোন। ভৰিত বোলে কিবা হৈছে গাইছ। এইখন নেট সেউজীয়া নেটখন মাৰি দিম, তাতে কিনি আনিলোঁ 1 কিলো। আৰু মাছ আনিছিলোঁ, তাৰ চব্জি আনিলোঁ, জাৱৰীয়া মাছ আৰু চব্জি ভেন্দি, বঢ়িয়া আলু, বন্ধাকবি, তিতা কেৰেলাটো মোৰ প্ৰিয়ৰে গাইছ। তাৰপিছত মই দেখাই আছোঁ, চাই থাকক পূৰা। এতিয়া যাই কিনে এইখন খুলিব লাগে দৰ্জাখন প্ৰথমতে, মই ওপৰতে দেখাম বাৰু। কিমান লেতেৰা হৈছে, বহুত দিনত ভাল চাফা কৰা নাই, আজি কৰিম বুলি ভাবিছোঁ। গাইছ দৰ্জাখন কেনেকুৱা হৈছে মই নিজে বনাইছোঁ গাইছ, আধা মাৰিয়ে দিলোঁ চাওক। বহুত অকলে যে গৰমত মোবাইল ধৰিব পৰা নাই, সেইকাৰণে দেখা নহ'লে আৰু গাইছ। এতিয়া দেখাম, খুলি দিম গোটেই। এতিয়া এক জেগাত টুপৰি লাগি আছে, এইখন খুলি দিয়াৰ পিছত ডাঙৰ জেগা আজৰি হৈ যাব পূৰা। আৰু হেৰি গুচালোঁ, বেটাই চাব আহিছে, মই নকওঁ মাতো, তাইও মাতো, দুইটা কৰি লাগিয়ে আছে। সিও খুলি আছে, মোক বহুত চাপৰ্ট কৰিছে দেই। মানে চাপৰ্ট নকৰিলে মই চাফা কৰিব নোৱাৰিলোঁ, মানে চাপৰ্ট লাগব, চাপৰ্ট হ'লে কৰিব পাৰি গাইছ এইকেইটা। মই অকলে কামতো চাম নে এতেহে চাম, সেইকাৰণে আৰু একো লগতে পূৰা সেই গাইছ। এতিয়া ঘৰত থৈ ল'ম, থৈ লৈ সুবিধা কাম কৰিম। এতিয়া তাই এনেকুৱা সুতো খুলি আছে, এতিয়া মই পানী এইকেইটা চাফা কৰিব লাগিব, সেইকেইটা উলিয়াই দিম। এইবিলাক যে বেৰাবিলাক দেখা পাইছে, সেইখনৰ ওপৰত সেউজীয়া যে মই এখন কিনি আনিলোঁ নেটখন, সেইখন মাৰি দিম। সেইখন মাৰাৰ পিছত ঠাণ্ডা হাৱা এটা আহিব, পোহৰ হ'ব। আগতে কাৰ্টুন মাৰি থৈছিলোঁ গাইছ, পইচাৰ অভাৱৰ কাৰণে সেইকাৰণে কৰিব পৰা নাছিলোঁ। এতিয়া কিবা কৰি মেনেজ কৰি অলপমান আনিছোঁ আৰু গাইছ। তাৰপিছত সেইকাৰণে আপোনালোকক দেখাওঁ বোলো মোৰ হিষ্ট্ৰীকেইটা কেনেকুৱা। তো আপোনালোকে যদি চাই ভাল পায়, লাইক কমেণ্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু নতুনকৈ আহিছিলে ছাবস্ক্ৰাইবটো কৰি দিলে ভাল পাম আৰু গাইছ, নে কি কয়? আগলৈ বনাই যাম বুলি আশা থাকিল। এনেকুৱা ইমান গৰমো লাগিছে, তাৰমানে আজি গৰম বহুত বেছি গৰম দিছে গাইছ। চৰাইকেইটাই একেলগে আছে, এতিয়া এখনো ডাঙৰ লাগিব। এইখন তাৰমানে কিয় কাৰণে দিছোঁ গম পাইছেনে গাইছ? এখনত চৰাইকেইটা পূৰা উঠি থাকে, উঠি আছেনে ৰাতি হ'লে ইয়াতে থাকে। এতিয়া পূৰা চাফা কৰি দিম, চাফা আধা আধি হৈ গ'ল। এতিয়া এইটো নিজৰাক এটা ওলাইছে, এইবিলাক খাই পাব লাগিব কিন্তু এইবিলাক খাব লাগিব, মানুহ বেয়া বুলি কিন্তু মানুহ বেয়া বুলি কিন্তু নাই কম আছিল। চাফা এইবাৰ চোলা চাফা কৰিবই আছে। চাফা কৰাৰ পিছত পূৰা দানা মাৰি দিছোঁ, চেনি একেলগে খাইছে গাইছ। আৰু কলপাত খান্দি যে দিছোঁ, কলপাত খাই গাইছ, সেইকাৰণে কলপাতটো দি দিছোঁ। আৰু পচলা কাটি থওঁ, আজামিবিলাক দেখুওৱা নাই, মায়ে চাব আহিছে কিমান কি কৰি সকলোৱে। এতিয়া পূৰা চাফা হৈ গ'ল। তাৰপিছত এতিয়া দানা চানা দিলোঁ, পানীটো দিলোঁ। এতিয়া এইখন যে দেখা পাইছে, এটা কাৰ্টুনকেইটা মই ওপৰত তুলি থ'ম, তাতে ছেভ হৈ থাকে পিছত বডিঙৰ কাৰণে, আকৌ পিছত চলি যায়। সেইকাৰণে কাৰ্টুনটো ওপৰত তুলি থ'লোঁ, লাইটটো ওপৰত লগাই দিলোঁ। আধা আধি কাম কমপ্লিট হ'ল গাইছ। তাৰপিছত এতিয়া মই আশাৰে দিম আৰু বহুত গৰমত কৰিব পৰা নাই, দেৰিকৈ কৰিম। আৰু 2টা ঘৰ বনাই দিম তাতে ভিতৰত সোমাই থাকাকৈ। তো গাইছ অলপ চিনেমেটিক শ্বট চাওক তলৰ পৰা, কি ধুনীয়াকৈ সুন্দৰকৈ খাই আছে গাইছ, ভাল লাগে ন ওচৰৰ পৰা দেখা পালে। এটা সপোন আছিল, সপোন যেন পূৰণ হৈ গ'ল গাইছ। তো আজিলৈকে বাই বাই, তো নেক্সট ভিডিঅ'ত লগ পাম।